ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰূপহীহাটৰ বৰতলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই নলাত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS02 AF 0824। নগাঁও নলতলী সংযোগী ৰাজ্যিক ঘাইপথৰ ৰূপহীহাট বালিকা বৰতলত দুৰ্ঘটনাৰ হটস্পট হিচাপে পৰিগণিত হৈ পৰিছে। নিতৌ দুৰ্ঘটনা সংঘটিত হৈ থাকে এই ঠাইডোখৰত। অটোমেটিক ব্ৰেক ফেল হৈছে ব্ৰেক ফেল হৈ টানি লৈ গুচি ৰাখিব পৰা নাই গাড়ীখন। কেইজন আছিল আপোনালোক? আমি দুজন আছিল। আপোনালোকৰ কিবা হৈছেনে? আমাৰতো একো হাতৰ অলপ দুখ আছে। আপুনি ক'ৰ পৰা ক'লৈ গৈছিলে? তেজপুৰৰ পৰা আহিছোঁ আমি নগাঁও। তেজপুৰৰ পৰা নগাঁও। কেইজন আছিলে গাড়ীত? গাড়ীখন আপুনি নিজৰ মোৰ নিজৰ গাড়ী নিজৰ গাড়ী নিজৰ কাগজ আছে, মোৰ নিজৰ ড্ৰাইভিং লাইচেঞ্চ আছে। গাড়ীৰ ভিতৰত মানুহ কেইজন আছিলে? দুজন। আঘাতপ্ৰাপ্ত হৈছেনে? আঘাতপ্ৰাপ্ত হৈছেনে? পৰাই বচাইছে। আমি ছাইডত ৰখি আছিলোঁ। আমি ছাইডত থিয় হৈ আছিলোঁ, বহি আছিলোঁ। তাৰমানে গাড়ীটো এইফালৰ পৰা আহিছে, তাৰপিছত মানে এনেকুৱা স্পীডত আহিছে, মানে কি ক'ম আৰু 100ৰ ওপৰত হ'ব তাৰমানে স্পীডটো। এনেকুৱা স্পীড দিব নালাগে, কিন্তু দিছে। দিয়াৰ পিছত মানে আমি আৰু 1 মিনিট আগত 1 ছেকেণ্ড বা 10 ছেকেণ্ড আগত যদি কিবা হেৰি হ'লেহেঁতেন আমি মৰি গ'লোহেঁতেন। ইমান স্পীডত আহিছে, মানে একদম ছাইডত আছিলোঁ আমি। ইমান ডাঙৰ এটা ভয়ংকৰ এক্সিডেণ্ট হৈছে। ইয়াতে দেখা গৈছে 2জন মানুহ ইয়াত আছিলে, কিন্তু একো আঘাতপ্ৰাপ্ত হোৱা নাই। মানুহকেইজনৰ আঘাতপ্ৰাপ্ত হোৱা নাই। আঘাতপ্ৰাপ্ত হোৱা নাই। তাৰমানে ইয়াত কাৰেণ্টৰ খুঁটি এটা আছিলে, এইটোত তাৰমানে লাগিলে তাৰমানে মৰিলেহেঁতেন সিহঁতে, কিন্তু কাৰেণ্টৰ খুঁটিটো লগা নাই। এই ঠাইখিনিত সঘনে কি দুৰ্ঘটনা হৈ থাকে? নাই, ইয়াততো ইমান নহয়, অলপ আগত বেছিকৈ হৈ থাকে। বালিকা জেগা এটা আছে, তাতে তাৰমানে বেছিকৈ হৈ থাকে। তাৰমানে মোৰ চকুৰ আগত আহত হোৱা নাই, হ'লেও ভয়ংকৰ হৈছে তাৰমানে। অঁ, এই জেগাখনৰ নাম কি? কাঞ্চনপুৰ বুলি কয়। কাঞ্চনপুৰ নাঙ্গলদোৱা কাঞ্চনপুৰ বটল বুলি কয়। এনে বটল বুলি মাতে। তাৰমানে এনেই যিটো এক্সিডেণ্টটো যিটো জেগাত হৈছে সেইটো নাঙ্গলদোৱা বুলি কয়। তাৰমানে গাড়ীটো স্পীডবিলাক অকণমান কমাই চলাব নিৰ্দেশ দিব লাগে, আৰু তাৰমানে ৰাস্তা কাষেদি তাৰমানে অলপ ৰেলিং বনাই দিব লাগে, যাতে অলপ ছেফ হয়। তাৰমানে সেইটোৱে আৰু স্পীড ব্ৰেকাৰটো এইখিনিত আৰু স্পীড ব্ৰেকাৰ দিব নেকি? জনাব মেডিকেল হল শিঙিমাৰী। যিকোনো ঔষধ পোৱাৰ লগতে অৰ্ডাৰ লৈ ঔষধ যোগান ধৰাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আপুনিও যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 7002852695।